10% water table যিকোনো পাৰ যে আমি ফসল আমি পাবো লাভবান হ'ব কেতিয়াবা 4 দিনতকৈ বেছি হ'ল 5 দিনলৈকে হ'ল এনেকুৱা মানে ভাল কাম আমি লগালে দেৰি হ'ব 4-5 বছৰ লাগিব ফল দিবৰ কাৰণে এতিয়া এইটো এনেকুৱা আজিকালি এই পাউডাৰ পায় মানে ৰুট বিন সেই পাউডাৰ পেষ্টটো ইয়াত লগাই দিব লাগে লগাই ফালে অকণমান বালু আৰু গোবৰ মিক্স কৰি ফালে টেপৰ লগত মেৰাই থ'ব লাগে ইয়াত ধুনীয়াকৈ শিপাবিলাক আহি আছে এইটো 20 দিনমান হৈছে হয় এইটো কাটি ফালে লগাই দিলে হ'ল এইটো কমচে কম এই 5 বছৰত অকণমান ফল অহা আৰম্ভ হ'ব তাৰ নেক্সট বছৰৰ পৰা ধুনীয়াকৈ ফল পাব এইটো ৰুট বিন এডাল গছত 5,000 পৰা 10,000কৈ ফল লাগে যদি আমি গুটিৰ পৰা লগাই বা কাটিৰ পৰা লগাই সেইটো ফল কমকৈ লাগে আৰু 1 বিঘা মাটিত আমি 80,000কৈ লগাব লাগে আধা বিঘা মাটিত 40,000 লগাব পাৰে আৰামত 40,000 টকা আৰ্ণ কৰিব পাৰিব আধা বিঘা মাটিত কমচে কম যদি ইণ্টাৰক্ৰপিং কৰে যেনেকুৱা এই গোলমৰিচ ব্লেক পেপাৰ লগালে নেমু লগালে তামোল লগালে ইণ্টাৰক্ৰপিং কৰিলে আধা বিঘা মাটিত 5 লাখ টকা আৰ্ণ কৰিব পাৰে very easy way to make it and এতিয়াও বজাৰত propagation drafting এটা আছে ফৰ্মুলা আৰু propagation